মই মন গ'লে গাওঁ নহ'ল নাগাওঁ কথাটো তেনেকুৱা 25 বছৰ গান গালোঁ নহয় এতিয়া মোৰ মনৰ কথাটো আছে মই আপোনালোকৰ লগত আছোঁ সেইটো বেলেগ কথা কিন্তু মোৰো কিছুমান মনৰ কথা থাকেতো এতিয়া কথাটো শুনিব মই কথা ডাঙৰ কথা এটা কৈ আছোঁ আৰু মিডিয়া আছে সেইকাৰণে মিডিয়াক কৈ আছোঁ যে অসমত এনেকুৱা হৈছে যে মই 10টা মানুহ মাৰিলোঁ স্বীকাৰোক্তি দিলোঁ যে মই মাৰিছোঁ হি ইজ দ্য হিৰো তো আমাৰ হিউমেনিটি আমাৰ ডিগনিটি ক'ত থাকিলে সেইটো আলফাই হওক NDF হওক যিয়ে নহওক মাৰিলে মাৰি পেলাই কয় যে আমি মাৰিছোঁ আমি কিন্তু লৈ লওঁ যে আমি মাৰিলোঁ খালিস্তান কি হৈছিলে পাঞ্জাৱত তাক লৈ নোলোৱা হ'ল মানুহে ক'লে যে উই ডোন্ট টেক ইট আমাক নালাগে এইবিলাক সেই বস্তুটো ইয়াত হ'ব লাগে হয় নহয় এইটো কি স্বীকাৰ কৰাটো কি কিন্তু মাফ নেকি মাফ নহয় মই তোমাক মাৰি দিলোঁ মোক মাফ নকৰিবা কিন্তু মই জেলত যামেই মোৰ আজি কেছটো বম খং উঠিছে আৰু মই সবেই জানো মই ডাইৰেক্ট কথা কওঁ সেইকাৰণে ইয়াত কৈছোঁ মিডিয়া আছে I talk straightly মই ফুটেজ খোৱা নাই দেই মোক মিডিয়া নালাগে অসমত মিডিয়া মই জন্ম দিছোঁ Yes Media was created by me মই প্ৰথম ব্ৰেণ্ড এম্বেছাডৰ আছিলোঁ NDTV উলালা নিউজ লাইভ সবৰ মই ব্ৰেণ্ড এম্বেছাডৰ আছিলোঁ এতিয়া মিডিয়া বহুত ডাঙৰ হৈছে ঠিক আছে ভাল ইটছ গুড ফৰ আছ খালি এই যে মই 10টা মানুহ মাৰি দিলোঁ মই স্বীকাৰ কৰিলোঁ আৰে what is this সেইটো কাইলৈ ইও মাৰি দিব পাৰে কাইলৈ 3টা মাৰি দিলোঁ মই স্বীকাৰ কৰিলোঁ সেইটো মাফ নেকি মাফ নহয় there's no মাফি চিধা কথা থেংক ইউ নমস্কাৰ এইখিনি মোক ক'বলগীয়া আছিলে আৰু মই সদায় যিখিনি ক'বলগীয়া থাকে মই কওঁৱেই পৃথিৱী যিয়ে নহওক ঘণ্টা খাতি নকৰোঁ মই টেনশ্যন ল'ম না